ভাৰত চিনেমা নিৰ্মাণৰ ক্ষেত্ৰত পৃথিৱীৰ ১ নম্বৰ দেশ, কিন্তু যি সময়ত হলিউড আদি কৰি পৃথিৱীৰ আন দেশবোৰত ছায়েন্স ফিকশ্যন, ছুপাৰ হিৰো, ছুপাৰ থ্ৰিলাৰৰ দৰে চিনেমা বনাই আছে, সেই সময়ত ভাৰতৰ দৰে বিশাল দেশ য'ত চিনেমাৰ এখন ডাঙৰ বজাৰ আছে, তাত কম বাজেটৰ মছলাধৰ্মী ৰোমান্টিক ফেমিলি ড্ৰামা বনাই আছে। কিন্তু যোৱা এটা দশকৰ পৰা ভাৰতীয় চিনেমাৰ এটা পৰিৱৰ্তন দেখিবলৈ পোৱা গৈছে। ভাৰতীয় দৰ্শকৰ ৰুচিৰ পৰিৱৰ্তন হৈছে, গতিকে চিনেমা নিৰ্মাতাও কিছু ৰিস্ক লৈ অত্যন্ত বেছি বাজেটৰ ছায়েন্স ফিকশ্যন, এপিক ড্ৰামা, ছুপাৰ হিৰো আদিৰ দৰে চিনেমা বনাবলৈ লৈছে। এই ক্ষেত্ৰত আগভাগ লৈছে ছাউথ ইণ্ডিয়ান চিনেমা নিৰ্মাতাসকলে। আজি আমি তেনে 5খন ভাৰতীয় নিৰ্মাণ কৰা বিগ বাজেটৰ চিনেমাৰ বিষয়ে আলোচনা কৰিম। আপোনালোকে চাই আছে ৱৰ্ল্ড নলেজ ইন আছামিজ আৰু মই আপোনালোকৰ লগত আছে। আহক তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ। 5 নম্বৰ স্থানত আছে পদ্মাৱত। এইখন বলিউডৰ দ্বিতীয় সবাতোতকৈ বেছি বাজেটৰ চিনেমা আৰু এইখনৰ বাজেট আছিল 215 কোটি টকা। এইখন সঞ্জয় লীলা ভঞ্চালীৰ দ্বাৰা পৰিচালিত এখন এপিক ড্ৰামা চিনেমা আছিল, যি মালিক মহম্মদ জেইছিৰ পদ্মাৱত কবিতাৰ ওপৰত আধাৰিত আছিল, যাৰ লিড ৰোলত আছিল দীপিকা পাডুকন, শাহিদ কাপুৰ আৰু ৰণবীৰ সিং, আৰু এইখনে বক্স অফিচত এটা ভাল ব্যৱসায় কৰিবলৈ সক্ষম হৈছিল। হয়, 4 নম্বৰত আছে ঠগছ অফ হিন্দুস্তান। এইখন বলিউডত আজিলৈকে নিৰ্মাণ কৰা আটাইতকৈ বেছি বাজেটৰ চিনেমা আৰু এইখনৰ বাজেট আছিল প্ৰায় 220 কোটি টকা। এইখন বিজয় কৃষ্ণ আচাৰীৰ দ্বাৰা পৰিচালিত একশ্যন এডভেঞ্চাৰ ফিল্ম আছিল আৰু ইয়াৰ লিড ৰোলত আছিল অমিতাভ বচ্চন, আমিৰ খান, ফাতিমা চানা শ্বেখ আৰু কেটৰিনা কাইফ। বিগ বাজেটৰ চিনেমা 3 নম্বৰত আছে বাহুবলী 2 দ্য কনক্লুজন। এইখন বাহুবলী চিৰিজৰ দ্বিতীয়খন চিনেমা। বাহুবলী সফলতাৰ পাছত এইখনৰ বাজেট বৃদ্ধি কৰা হৈছিল আৰু ইয়াৰ বাজেট আছিল প্ৰায় 250 কোটি টকা। বাহুবলীটোৰ এছ ৰাজামৌলীৰ দ্বাৰা পৰিচালিত এপিক একশ্যন চিনেমা আছিল, যাৰ লিড ৰোলত আছিল প্ৰভাস, ৰাণা ডগপতি, অনুষ্কা চেত্ৰী আৰু তামান্না। এইখন বক্স অফিচত অভাৱনীয়ভাৱে সফলতা লাভ কৰে। বিগ বাজেটৰ চিনেমা 2 নম্বৰ স্থানত আছে চাহো। এইখন আপকামিং ছাউথ ইণ্ডিয়ান একশ্যন থ্ৰিলাৰ ফিল্ম হয়, যাৰ বাজেট প্ৰায় 300 কোটি টকা আৰু ইয়াৰ পৰিচালক হৈছে সুজিত। এইখন 15 আগষ্ট 2019ত হিন্দী, তামিল আৰু তেলেগু ভাষাত মুক্তি দিব। ইয়াৰ লিড ৰোলত আছে প্ৰভাস আৰু শ্ৰদ্ধা কাপুৰ। 2.0 হয়, ভাৰতত আজিলৈকে নিৰ্মাণ কৰা আটাইতকৈ বেছি বাজেটৰ চিনেমাখনেই হৈছে 2.0। এইখন ৰবট ফিল্মৰ ছিকুৱেল হয়। ছুপাৰষ্টাৰ ৰজনীকান্তৰ ৰবট ফিল্মৰ অভাৱনীয় সফলতাৰ পাছত পৰিচালক শংকৰে 2.0 নিৰ্মাণ কৰে, যাৰ বাজেট আছিল প্ৰায় 543 কোটি টকা। এইখন ছায়েন্স ফিকশ্যন চিনেমাৰ লিড ৰোলত আছিল ৰজনীকান্ত, অক্ষয় কুমাৰ, এমি জেকচন। এইখন চিনেমাই বক্স অফিচত এক অভাৱনীয় সফলতা লাভ কৰে। থেংক ইউ ফৰ ৱাচিং। If you like this video, please like, share and subscribe the channel World Knowledge in Assamese. Thank you.